যি জোৱাইকেইটা অহা কথা আছিলে পাই এতিয়ালৈকে ওলোৱাহি নাই বেঙা যি জোৱাই যিটো পালো ইমান অকৰা ফোনটোতো ৰিচাৰ্জ নাই এতিয়ালৈকে বা মোলৈ ফোন এটা কৰিব নাপায় নে এতিয়ালৈকে মই ভাতকেইটা খোৱা নাই বুঢ়ীজনীয়ে এবাৰ এতিয়ালৈকে ভাতকেইটা খোৱা নাই পেটত কি ভোক লগা নাই নি মোক কেতিয়াই ফোন কৰিছে পাইছোগে মানুহটোৱে এবাৰ এতিয়ালৈকে ফোন এটা কৰিব নাপায় নে বেঙা এইটো যি বেঙা পালো মাকে সেৱাহে কৰে এনেকে দাঙি ধৰে নেকি কিবা সেইটো নাজানে এতিয়া মানুহে দেখা হলে কি হলহেঁতেন সেইকাৰণে একেবাৰে ল'ৰা ছোৱালী মুখ এটা দেখা নাই আইও মইনো কিনো কৰিলো তোমাৰ মা মোৰ মা সেইকাৰণে দাঙি ধৰিলো যেনিবা তাতেনো কি হ'ল শাহু মাহে তোমাৰ মা নহয় নহয় এতিয়া মানুহবোৰে দেখা হলে মই কিমান লাজ পালোহেঁতেন বাৰু হা নাই দেখা কাৰণেহে কিবা দুখ পালা নি বাৰু তুমি শাহু মা হেৰি নহয় ল'ৰা ছোৱালীনো কেনেকে কৰিলো ভাল তোমালোকে নুসুধনো কেলে মোক যে সুধিছা আমাৰ মা যি এইবোৰৰ লগত থাকিব লাগে বলা ভিতৰলৈ যাওঁ এইবোৰ মানে কেলেনো আনিছিলো জানো শাহু মা বেগটো লৈ যাওঁ বেছি ইজনী মাকো খুলি আহিলি যি একেবাৰে একদম তাই একেবাৰে হাতখন মঞ্জ মতাটোকে এৰি দিছে বাপিকে ঘৰলৈ গৈ লম ৰ তাৰপিছত এজনী দেখাম বাপিকে লৈ আহাচোন শাহু মা আপোনালোকৰ ফেনখন নাই নি নচলে নি এখন ইমান গৰম উঠিছে আইঅ এইটো ইমানটো মৰ গৰম উঠিলে নে সেই বিচনীখনে বিচোন এতিয়া ফাগুন মাহ সোমাইছেহে তো গৰম উঠিলেই বেঙাটোৱে পানীও খাব নাজানে ইমান বেঙা ঘৰটো আজি মুচি থৈছো গম পা নে বুঢ়ীজনীয়ে যে মুচি থৈছো তই যে পানীবোৰ পেলাইছ পানী খাওঁতে পৰিলে শাহু মাজনী ইমান দন্দুইনে বাৰু ইমান গৰম শাহু মা ঘৰলৈ আহিলো ইমান গৰম কি যে গৰম ফেনখন থাকিও নচলাই ইমান চিপৰা ইমান চিপচ এনেকুৱা চিপচৰ ঘৰৰ পৰা মই ছোৱালী নিলো আৰু দেই ইমান গৰম এতিয়ালৈকে আন্ধাৰ হ'ব হ'ল আৰু এতিয়া শুবলৈকে হ'ব আৰু এতিয়া আন্ধাৰে হ'ব আৰু সন্ধিয়াই হ'ব আৰু এতিয়ালৈকে ঠাণ্ডা পানী অকল দি কিনে যেতিয়ালৈকে চাহপানী অকণ দিব লাগে বুলিও গম নাপায় কেনেকুৱা ঘৰৰ পৰা মই ছোৱালী নিলো আৰু দেই মোৰ ঘৰতে ভাল আৰু মোৰ একদম কৈছো ন যি মন যায় তাকে খাব পাৰিব সিহঁতি মই এতিয়ালৈকে মই কি যে ছোৱালী ঘৰৰ পৰা নিলো কলিজা পেটটো ফুলি গ'লগে ভাতকেইটা খাই কলিজা গম পোৱা নে বাৰু ইমান ভাল লাগিলে শাহু মায়ে বনাই দিয়া তুমি এনেকৈ ভাত কেতিয়াবা বনাই পাইছা ফেটফিটিয়া ভাতখিনি বনাই দিওঁতে গৈছে আৰু জনমতি হ'ব এতিয়া মোক খালা নহয় সেইটোকে কৈ থিব নালাগে আৰু শাহু মা ক'ত শুম বাৰু এতিয়া ইমান টোপনি ধৰিছে ভাতকেইটা খাই দিলো ইয়াতে শুবলৈ দিম দে দুটা ইয়াতে শুবি আকৌ দেই হেৰি নহ'লে ঢেৰ মহ আছে আমাৰ ভিতৰত গম পাই ইয়াতে শুবা দেই মোৰ লগত বেঙাটো শুব নালাগে দেই ইমান মহ আছে যদি মহকে খাই থাকিবি মোৰ লগত শুব নালাগে দেই শাহু মা মহ খেদি থাকিবলৈকে হেৰি কিবা এটা দিয়ক নহ'লে এজনী মোক ৰাতিটো খাব কলিজা মহ খেদি থাক মোৰ লগত শুবলৈ নাহিবি তেনেকে নকবি আকৌ আজিকালি তোৰ লগতে খোৱা কাইলৈ পাবা মই ব্যৱস্থাটো কৰি দিম কি হ'ব আজি ঘৰলৈহে আহিছা মোৰ লগত নুশুলেও হ'ব হ'ব দিয়কচোন মহ মাৰিবলৈকে কিবা এটা দিয়ক শাহু মা আমাৰ ঘৰত একোৱেই নাই নহয় পাওঁ যদি এইটোকে লওঁচোন এইটোকে লওঁ হ'ব ভালকে মই চাই থাকবো টোপনি আহিছে আকৌ এইখিনিত আহি দিয়া দেই
หมอমাৰিবหมอখেদিবলৈ দিছে মোক তে মহে মোৰ হৈ আছে শাহু মা ঘৰত গোটেই মহ একদম নধৰা হৈ আছে মোৰ মহটা পৰি আছে টিকাটো শাহু মা শুই আছে ময়ো শু তাত শুবলৈ নিদিলেই কলিজাজনীয়ে ইয়াতে শুম বাপেকে No, 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 no. ৰাতিটো মই এতিয়া বহিয়ে থাকিব লাগিব যেনি পাইছো মোবাইলটোকে চাই চাইকে বহি থাকিম আৰু এতিয়া মই থাকো কোনো নহয় এতিয়া মই শুইয়ে থাকো